পশ্চিম নলবাৰীৰ আমনি হাতীৰ পিঠিত ৰাইজে কৰায়ত্ব কৰিলে ড্ৰাগছ সহ এজনক। পশ্চিম নলবাৰীৰ আমনি হাতীৰ পিঠিত বুধবাৰে দিনত ড্ৰাগছ সহ এজনক ৰাইজে কৰায়ত্ব কৰে। ৰাইজে কৰায়ত্ব কৰা যুৱকজনৰ নাম কনক বৰ্মন। যুৱকজনৰ ঘৰ পশ্চিম নলবাৰীত। ৰাইজে কৰায়ত্ব কৰা যুৱকজনক চামতা আৰক্ষী চকীত আৰু বেলচৰ আৰক্ষী থানাত গতাই দিয়া হৈছে। যুৱকজনৰ পৰা 4টা কণ্টেইনাৰ লগতে চিৰিঞ্জো উদ্ধাৰ কৰা হৈছে। কনক বৰ্মনে প্ৰথমে এখন দোকানত সোমাই পইচা চুৰি কৰি থকাৰ সময়ত ৰাইজে কৰায়ত্ব কৰাৰ পিছত কনক বৰ্মনৰ লগত ড্ৰাগছ ভৰ্তি 4টা প্লাষ্টিক কণ্টেইনাৰ জব্দ কৰা হৈছে। ৰাজহুৱাভাৱে ধৰিলে ৰাইজে। আচ্ছা, মই ঘৰত থাকোঁ, অনুমান 10 বাজি গৈছে। আপুনি গাঁওবুঢ়া হয়? মই গাঁওবুঢ়াৰ। মোক ৰাইজৰ পৰা খবৰ দিলে যে আমি অন্ধলৰা এটা দোকান আছে এতিয়া এখন, অন্ধলৰাটো তাতে পইচা চুৰ কৰা বুলি মোক কয় আৰু তাৰ লগতে ড্ৰাগছ চাছ থকা বুলি আদি কৰি কয়। তেতিয়া মই খবৰ পাই টোটালিতে আহি মই তেওঁৰ কাষত ল'ৰাজনৰ নামটো মই জানা নাই ৰ'ব। কনক বৰ্মন নেকি? কনক বৰ্মন। অসম আদিত্য, নলবাৰী।